যাবলৈ ওলাই আহিলোঁ এতিয়া বৰ্তমান মই আছোঁ মৰিয়নি ৰেলৱে ষ্টেচনত এতিয়া আমি বিবেক এক্সপ্ৰেছত যাম লামডিঙলৈ কাইলৈ লামডিঙৰ পৰা কাঞ্চনজংঘাত আমি যাম আগৰতলালৈ ব'লক আমাৰ লগত আগৰতলা এক্সপ্ল'ৰ কৰিম ফ্ৰেণ্ড কালি আমি যোৰহাটৰ পৰা আহি লামডিং পালোহি 3টা বজাত পাই পেলাই ফাৰ্ষ্ট ক্লাছ ৱেটিং ৰুমত ভালকৈ ৰেষ্ট কৰি লৈ এতিয়া আমি আগৰতলালৈ যাম ইতিমধ্যে আমাৰ ট্ৰেইনে হাফলং NC হিলছ আদি পাৰ হৈ আগবাঢ়িছে এই ৰাস্তাটোত আহিবলৈ খুব ধুনীয়া বহুত টানেল আছে ইয়াৰ আগতে এবাৰ মই হাফলঙৰ এটা ভিডিঅ' দিছিলোঁ তাত আপোনালোকে নিশ্চয় দেখিছে খুব সুন্দৰ পৰিৱেশৰ মাজত ট্ৰেইন আগবাঢ়িছে হেল্ল' এই জাষ্ট এই নিউ কৰিমগঞ্জ সোমাইছে এয়া সেই আগৰতলা পালোহি বহুত ভিৰ আছে দেখিছেনে মানুহ একদম ভৰ্তি দিনটো লাগিলে 12 ঘণ্টা লাগিছে টোটেল ট্ৰেইন লেট আছিলে আগৰতলা ভাগৰ জেগা আছে এয়া আহি আমি আগৰতলা পালোহি এতিয়া আগৰতলা ৰেলৱে ষ্টেচনৰ বাহিৰৰ পৰিৱেশ সন্ধ্যা এতিয়া 6:09 হৈছে ট্ৰেইন লেট আছিলে অলপ দেৰি 5টা বজাত 5:30 পাব লাগিছিলে আজি আৰু এতিয়া আমি হোটেললৈ গৈ আছোঁ হোটেল বুক কৰা আছে কাইলৈ ক'ত ক'ত যাম কি কৰিম সকলো আপোনালোকক দেখুৱাম ব'লক হোটেললৈ গৈ থাকোঁ গুড মৰ্ণিং এয়া মন্দিৰত সেৱা কৰি আজি দিনটো আৰম্ভ কৰিছোঁ বৰ্তমান মই এতিয়া আছোঁ আগৰতলাৰ এইখন হোটেলতে কালি আহি পালোহি এইবাৰ আমাৰ এই জাৰ্ণিটো অলপ বেলেগ আমি আহোঁতে ট্ৰেইনত আহিছোঁ মৰিয়নি টু লামডিং টু আগৰতলা পূৰা 12 ঘণ্টা 12 ইপিনে 15 ঘণ্টামান জাৰ্ণি হ'ল আজিও আমি ইয়াত গাড়ী ল'ব বুলি ভাবিছোঁ আজি ভাবিছোঁ যে ট্ৰিপুৰাখন আমি অ'টৰে ফুৰিম এখন অ'টো ৰিজাৰ্ভ কৰিছোঁ অ'টো অহাৰ পিছত আমি ওলাই যাম ইতিমধ্যে ব্ৰেকফাষ্ট খাই ৰেডি হ'লোঁ অলপ চহৰৰ পৰা বাহিৰত আছোঁ এটা মানে গাঁৱলীয়া পৰিৱেশ সদায় ভিৰ ভাৰৰ মাজত কিমান থাকিম সেইবাবে এইবাৰ অকণ দূৰত লৈছোঁ হোটেলখন এইখন এই অ'টো বুক কৰিছে আমাৰ সুমন আমি এওঁৰ লগতে এইকেইদিন ঘূৰিম এইবাৰ সেইটো কাৰণে গাড়ী বুক কৰা নাই আৰু চাওঁ আগৰতলা ত্ৰিপুৰাখন আমি এইবাৰ অ'টত ফুৰিম এয়া আৰম্ভ কৰিছোঁ এখন পাৰ্ক আছে পাৰ্কৰ ভিতৰত একচুৱেলি আমি গৈছোঁ কি কম সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখন পাৰ্ক হেৰিটেজ পাৰ্ক লিখা আছে এয়া আহি পালোঁ জগন্নাথ বৰি ইয়াৰ ভিতৰত বহুতো মন্দিৰ আছে তেওঁলোকে আমাৰ অটো ড্ৰাইভাৰটোক কোৱা মতে বহুত সৰু সৰু মন্দিৰৰ পৰা আদি কৰি মূৰ্তি চূৰ্তি বহুত আছে ব'লক যাওঁ ভিতৰলৈ
মন্দিৰটোৰ ভিতৰত খুব ভাল লাগিল খুব ধুনীয়া ধুনীয়া সৰু সৰু মন্দিৰ আছে মূৰ্তিবোৰ কেইপিনে সজোৱা আছে আমাৰ যেনেকৈ ৰাসত থাকে এইখনে গেট আমি এতিয়া ইয়াৰ পৰা ওলাই পেলাই আমি এতিয়া উজ্জয়ন্ত পেলেচলৈ যামগৈ এয়া আহি পাইছোঁহি এতিয়া আমি সোমাম উজ্জয়ন পেলেচৰ ভিতৰত খুব ধুনীয়া এতিয়া আমি আহি পাইছোঁ উজ্জয়ন্ত পেলেচ এই পেলেচৰ ভিতৰত সোমাবৰ কাৰণে ইণ্ডিয়ানৰ কাৰণে 50 টকা বাংলাদেশীৰ কাৰণে 100 টকা আৰু ফৰেনাৰ্ছৰ কাৰণে 250 টকা টিকেট লাগিব আৰু যদি আপুনি কেমেৰা লৈ আহে তেতিয়াহ'লে কেমেৰাৰ কাৰণে এক্সট্ৰাকৈ পইচা দিবলগীয়া হৈছে 800 টকা এই পেলেচবিলাক আগতে কেনেকৈ ৰজাসকলে বনাইছিলে ভাবিলে আছে ইমান সুন্দৰ ইমান ওখ কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে এই সন্মুখৰ পৰিৱেশ বলক ভিতৰত যাওঁ এইটোৱে আছিলে উজ্জয়ন্ত পেলেচ ৰাজবাৰী বুলি যিটো কয় আমি ভিতৰৰ পৰা ওলাইলে ভিতৰত মিউজিয়াম এইটো মিউজিয়াম কৰা আছে মিউজিয়ামৰ ভিতৰত ফটো আৰু ভিডিঅ'গ্ৰাফী এলাও নহয় আগতে 800 টকা দি কেমেৰাৰ টিকেট লৈ আহিছিলোঁ তেওঁ বুলি নতুন লোৱা যিটো মানা কৰিছে এয়া হৈছে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ চেক পোষ্ট আছে এইখিনিতে হ্যাঁ 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 ওইটাই যে বললাম এই মানুহ বাংলাদেশত সোমাবৰ কাৰণে বস্তু বাহানি লৈ আহিছে এই বাংলাদেশ বৰ্ডাৰ ভিতৰত সোমাবলৈ এইখিনিৰ পৰা নিদিয়ে কিন্তু চেক পোষ্টত নিশ্চিন্তপুৰ এইটো একদম বৰ্ডাৰ এইপিনে এইটো ভাৰত বৰ্ডাৰ সীমান্ত খুব ধুনীয়া ষ্টেচন বনাইছে একদম এয়াৰপৰ্টৰ নিচিনা যিহেতুকে ইণ্টাৰনেশ্যনেল ষ্টেচন হ'ব ওচৰৰ পৰা গৈ দেখাম আৰু এইটো একদম বৰ্ডাৰৰ কাষতে এইটো এটা কালী মন্দিৰ এইটোৱে ইণ্টাৰনেশ্যনেল ৰেলৱে ষ্টেচন আগৰতলা বাংলাদেশৰ এতিয়া আমি জাষ্ট আহিছোঁ এইটো অ'পেন হোৱা নাই আগতে হেনো ৰেল আহিছিলে কিন্তু ষ্টেচনটো বনোৱাৰ পিছত ট্ৰেইন চলা নাই এতিয়া খুব ধুনীয়াকৈ বনাইছে কিন্তু একদম এয়াৰপৰ্টৰ নিচিনা যিহেতুকে ইণ্টাৰনেশ্যনেল ৰেলৱে ষ্টেচন হ'ব এতিয়া আহিছোঁ এয়া আগৰতলা ছায়েন্স চিটি চাবলৈ
এইখনে হ'ল শংকৰ হোটেল ইলিছৰ কাৰণে বিখ্যাত ইয়াতে আহি ভাতটো আপোনালোকে দেখাব পাৰিলোঁ কিন্তু ইলিছটো মানে তেওঁলোকে একদম ডাইৰেক্ট ফ্ৰাই পেনত লৈ আহিছে আমি খাই থাকোঁতেহে সেইটোৱে দেখাব নোৱাৰিলোঁ উতলি আছে ইয়াৰ সন্মুখত এইটো চিটি চেণ্টাৰ আগৰতলাৰ চিটি চেণ্টাৰ মানে ইয়াত আমাৰ ডাঙৰ মলৰ নিচিনা আৰু ইয়াত দোকান পোহাৰ আছে দুই এটা অফিচো আছে কিবা কিবি আৰু ইয়াত তাৰ পৰা ওলাই আহি আহিলোঁ এই ইস্কন মন্দিৰ ইয়াত জেগাই জেগাই বহুত মঠ মন্দিৰ আছে এতিয়া ইয়াতে সেৱা সৎকাৰ কৰি আজিৰ দিনটো আমি সামৰণি মাৰিম আৰু অহা কাইলৈ উদয়পুৰ যাম উদয়পুৰ মানে এইখন ৰাজস্থানৰ নহয় ইয়াৰে উদয়পুৰ বুলি এটুকুৰা জেগা আছে তালৈ যাম তাত কি আছে আপোনালোকক আমি নেক্সট ভিডিঅ'ত আমি দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ এই ভিডিঅ'টো আমি সামৰিম আমি এতিয়া হোটেললৈ ঘূৰি যাম নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ